লোকেল মাছ লৈছে দুইটা। মঙ্গলবাৰে ইছ্যু মঙ্গলবাৰে পাইছে বুধবাৰে এইবিলাক এই লোকেল মাছ আনিলোঁ। হাই দোস্ত, আজি লোকেল মাছ আনিলোঁ। এইটো এতিয়া বৰ্তমান ধুই আছোঁ, স্বাগতম জনাই আছোঁ। হা প্ৰথম ছবিকত স্বাগতম জনাই আছোঁ। শৰ্মা কুকিং আজি মই লৈলোঁ কমচে কম 1.5 কিলোমান হ'ব না। আজি লোকেল মাছ লৈছোঁ বিলৰ পৰা। মই এইটো লৈছোঁ এতিয়া একদম ধুনীয়াকৈ বনাম। এইটো এতিয়া বৰ্তমান ধুনীয়াকৈ ধুই আছোঁ। দুইবাৰ হৈ গ'ল। প্ৰথমটো দেখা নাই, কিন্তু আৰু এটা দম নেকি চাওঁ। লেতেৰা যদি হয় আৰু এটা দম 3 বাৰ। চা একদম মাছটো চা, একদম বহুত পিচ হৈ গ'ল, বহুত পিচ গ'ল। হেল্ল' দোস্ত, এতিয়া বৰ্তমান মই কড়াইটো উঠাই দিছোঁ। এইটো গৰম হোৱাৰ পিছত মই তেলটো ঢালিব, ঠিক আছে। আবি তেলটো গৰম হৈছে আৰু তেলটো ঢালি আছোঁ। চাবি বা তেল হৈছে। এইটো কোমৰা দি বনাম, কোমৰা দি একদম বঢ়িয়াকৈ ধুনীয়াকৈ বনাম। এইটো লোকেল মাছ আছে না, ফটকৈ নাপায়। এইটো একদম কমকৈ পাইছোঁ। এইটো যদি বজাৰত যদি পায় কমচে কম 260-200 মান ল'ব কমচে কম। আৰু আমাৰ ভাগ্যটো ভাল আছে, মই একদম টাইমিঙত গৈছোঁ, সেইকাৰণে মই পালোঁ, ঠিক আছে। আৰু কোমৰাটো মনছে কাটি আছে, চাবি এইটো কোমৰাটো একদম সৰু ধুনীয়াকৈ কাটি আছে। কোমৰাটো এইটোৰ লগত বনাব। এইটো একদম লোকেল কোমৰা হয়, বজাৰৰ কোমৰা নহয় এইটো, ঠিক আছে। এই দোস্ত, আজি মাছটো মানে পাঁচটা ঢালিলোঁ। এইটো মানে ফ্ৰাই কৰিবৰ কাৰণে ঢালিলোঁ। এইটো আৰু বাকীটো আছে ইয়াতে, ঠিক আছে। এইটো ফ্ৰাইটো একদম বঢ়িয়াকৈ হোৱাৰ পিছত এইটো একদম আঞ্জাটো বনাম, ঠিক আছে। অ'কে লাইটি ফিটিং শৰ্মা কুকিং থাক। তো এতিয়া বৰ্তমান মাছটো একদম ফাইনেলি ফ্ৰাই হৈ গ'ল। এতিয়া মছলা পাতি এতিয়া ঢালি দিম। তেলটো একদম ধুনীয়া গৰম হৈ গ'ল। এতিয়া মই বৰ্তমান ঢালি আছোঁ মছলা, পিঁয়াজ, নহৰু এতিয়া ঢালি আছোঁ। 1 2 3 যাওঁ। কালিৰ পৰা পূজা আৰম্ভ হ'ব, এইকাৰণে আজি মাছ খালোঁ। কালি নোৱাৰে 5 দিন। ইয়াৰ পৰা মানে কুকাৰটো চিটি মাৰিলোঁ, একবাৰ মাৰিলোঁ, আৰু একবাৰ মাৰিলে বন্ধ কৰিব। আমাৰ অসমীয়া আচ্ছা লাগতা है ना। এইটো মছলা পাতি একদম ধুনীয়াকৈ মানে ব্ৰাউন হোৱাৰ পিছত এইটো মানে কোমৰাটো ঢালি দিব। কোমৰাৰ লগত বনাই আছোঁ আজি চিম্পল, একদম ধুনীয়া হ'ব। মানে চব মানে কমেণ্ট কৰক, জনাওক মানে আমাৰ মানে শৰ্মা কুকিংটো ভাল। দোস্ত আমি ফাইনেলি অলপ ৰঙা হৈ গ'ল। মানে দোস্ত মই কি ক'ব, শৰ্মা কুকিংটো স্কিপ নকৰিবি, একদম পুৰা ভিডিঅ'টো এণ্ড মানে দেখক, তাৰপিছত মজা আহিব। আমাৰ অসমীয়াটো আচ্ছা লাগতা है ना। अच्छा नहीं होगा तो कमेंट बॉक्स में बताइए ज़रूर। हाँ, एंड तक देखिए, बीच में काटिंग वूटिंग मत करना है, पूरा होने तक देखिएगा। शर्मा का सब्सक्राइब जो नहीं करता है उसको सब्सक्राइब करो, लाइक करो, शेयर करो, कमेंट करो, शर्मा को प्यार करो।
ফাইনেলি আমি পিঁয়াজটো একদম ৰঙা হৈ গ'ল। এতিয়া মই ঢালি আছোঁ কোমৰা। ঠিক আছে, 1 2 3 থাক থাক, 1 2 3 থাক থাক। ঠিক আছে, এতিয়া মছলা পাতি মই চব ঢালিলোঁ। এতিয়া ধুনীয়াকৈ একবাৰ ফ্ৰাই কৰিম মোক, তাৰপিছত পানী অকণমান ঢালিব। পানী ঢালিছোঁ। ৱাও, পানী ঢালিছে। ये 5 मिनट के लिए ढक्कन लगाएगा। ठीक है, बुजु 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 होने के लिए। था ना मनोज, गाना तो लगाना, मैं डांस करी आसू। हाँ, मनोज की से नहीं, मनोजर गान मैं डांस करी आसू। अरे दोस्तों, अभी फाइनली हो गया है। अभी उसका ऊपर में धनिया पत्ता डालेगा। ठीक है, मैं धनिया पत्ता डाली आसू। कैमरामैन जल्दी फोकस करो। ओके, हाय। अभी सबको टेस्टिंग करके बोलेगा टेस्टिंग है या नहीं है। ठीक है, टेस्टिंग होइसे ना हुआ নাই মই ছবিকো জনাই আছো। আমার অসমীয়াটো ঠিক আছে না? বস, ওয়াও, हाँ নিমখ ঠিক আছে। লোকেল মাছ হয় না, এই কাৰণে সৰু দীপৰ বিলৰ মাছ। হা, আমাৰতো টেবুল উবুল নাই, গৰীব মানুহ আছে। এইকাৰণে মই এই যে ইউৰিয়া বাল্টিনৰ ওপৰত মই উঠাই দিলোঁ থালটো। থালটো অসমীয়া কি বুলি কয়? থালি। থালি না আৰু কিবা? কাঁহী বুলি কয়। কাঁহী বোলে আমাৰ। হা, এইটো হ'ল চিম্পুল চিম্পুল ডাইনিং টেবুল। হয়, এইটো আমাৰ ভাষা কয় পুখাম বুলি কয়, ইটো ক'লো উমৰ কয় আমাৰ অসমৰ ভাষা ভোট জলকীয়া। ঠিক আছে, আৰু বাংলা কথা ক'লে কমংগ্ৰা মৰিচ বুলি কয় না কি বুলি কয়, মই পাৰিছে।
ৰ আহা মাছৰ ডিম ৰ খা বজাৰৰ পায় মানে লোকেল মাছ কিন্তু মানে বহুত ডিফাৰেঞ্চ তেলৰ পানী হয় না মানে তাৰ এটা ফ্লেভাৰ এটা আছে তাৰ গন্ধ এটা আছে এইটো মানে একদম ধুনীয়া একদম বঢ়িয়া 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 কি ক'বা আৰু বহুত মজা হ্যাঁ রমেদা আপনার হ্যাঁ লাষ্ট কথা লাম্বা হ'লে আমাৰটো মানে মুকবাং হৈ যাব ঠিক আছে এতিয়া গুড নাইট আৰু পাহৰি যাব ছাবস্ক্ৰাইব লাইক কমেণ্ট মৰমৰ মানে কমেণ্ট কৰক বক্সত ঠিক আছে গুড নাইট নেক্সট ভিডিঅ' মিলেগা ফিৰ গুড নাইট